আমি জেঠাই ঘৰলৈ যাম আমি ওলাইছোঁ জেঠাৰ ঘৰলৈ অকল মই নহয় মোৰ লগত ভণ্টি গৈছে ঘৰৰ ওচৰতে সেইকাৰণে আহিলোঁ চাই থাকক ভিডিঅ'টো গম পাওঁ জেঠাই ঘৰলৈ কিয় গৈ আছোঁ আহি জেঠাই ঘৰ পালোহি আৰু ইয়াত জেঠাই ঘৰত মই সোমাইছোঁ জেঠাই ঘৰত প্ৰায় সজাই পৰাই ৰাখিছে অকণমান আপোনালোকে বুজি পাইছে চাগে হ'লেও ভিডিঅ'টো চাই থাকক নমস্কাৰ বন্ধু বান্ধৱীসকল মই চয়নিকা বৰুৱাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চিডি আছামিজ গাৰ্ললৈ ভালেই আছে আজি মই আহিছোঁ জেঠাই ঘৰলৈ আপোনালোকক অলপ ভিডিঅ' কৰি ৰাখি দেখুৱাইছোঁৱেই জেঠাই ঘৰত মই আহিছোঁ কাৰণ মোৰ বাৰ ল'ৰাটোৰ জন্মদিন বাহিৰৰ মানুহ কোনো নাই ঘৰৰ মানুহ কেইটামানহে আছে আৰু তাকো সকলো ওচৰতে আমাৰ ঘৰৰ ওচৰত কিন্তু বাকীসকলৰ ঘৰৰ ওচৰতে দূৰণিত কোনো নাই পৰিস্থিতিৰ কথা গম পায়েই সেইটো কৰা নাই কিন্তু অকণমানি ল'ৰা তাৰ মনটোও ৰাখিব লাগিব সেইবাবে ঘৰৰখিনিয়ে মিলি ভাত এসাঁজ খাব বিশেষ অইন একো নাই খালি তাৰ অকণমান মনটো ভাল লগাকৈ সজাই পৰাই ৰাখিছে অকণমান আগত দেখুৱাইছিলোঁ ভালকৈ দেখুৱাম এতিয়া মই ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথা পাতোঁ বুলি আপোনালোকক এটা বিশেষ কথা ক'বলৈ আছে কাৰণ মই আৰু এটা চেনেল খুলিছোঁ সেইটো নাম হৈছে চিডি ব্লগছ এণ্ড মেকআপ সেই চেনেলটোত মই ব্লগ দিম আৰু লগতে দিম মেকআপৰ ভিডিঅ' আৰু মেকআপৰ টিউটৰিয়েলৰ ওপৰত আপোনালোকে সেই চেনেলটো এতিয়ালৈকে যদি চোৱা নাই এবাৰ গৈ চাব মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তালৈ গৈ ক্লিক কৰিব লিংকটোত ক্লিক কৰি ভিডিঅ' এটাহে দি থোৱা আছে এটাই দেখিব আৰু আপোনালোকে ভিডিঅ'টো চাব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে কিন্তু মোৰ চেনেলৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব আৰু এতিয়া চাই থকাখিনিৰ ভিতৰত যদি কোনোবাই মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ এইটো চেনেলতো আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে বিশেষ একো নকওঁ এতিয়া আপোনালোকে বেকগ্ৰাউণ্ডত কিছুমান শব্দ শুনিব পাৰে বিশেষকৈ কাম কৰি আছে ইয়াত সেইবাবে সেইবিলাক মই নুশুনা কৰিবতো নোৱাৰোঁ সেইবাবে চাই থাকক ভিডিঅ'টো আপোনালোকক মই বস্তু এটা দেখাম বস্তু নহয় মানুহেই হয় এইয়া মোৰ দাদা ল'ৰা এবছৰ হৈ গৈছে 2 বছৰ হ'ব নৱেম্বৰ আৰু ইয়াৰ মানে সেইজনীও আছে সেইটো মোৰ সৰু দাদাৰ ছোৱালী সেইজনী এইবোৰ দেখিছানে ফটো মাৰিছোঁ নি ভিডিঅ' কৰিছোঁ নি মৰম লগা নহয় জানো এয়া মোৰ দাদা ল'ৰা ইয়াৰ লগত অকণমান সময় পাৰ কৰোঁ বেলুনবোৰ সজাই ৰাখিছেতো তাক ল'ব লাগে বেলুন নি কোনা বেলুন কোনা বাবা সজাই পৰাই ৰাখিছে দেখিছে আপোনালোকে দেখুৱাইছোঁ তুমি খুজি কৰিবা নি খোজকাঢ়িব চাব দেই হাঁহিছে দেখিছেনে তাকে বেলুনটো লাগে বেলুনটো তোমাক দিব অকণমান পিছত দিব দেই আমি মোক ধৰা এতিয়া আমি কি কৰিম
কোনটো খোজা আকৌ কোনটো দেখাই দিয়া মোক দেখাই দিয়া দেখিছা তাৰ উৎপাতবোৰ বেলুনটো লাগে তাক এইটো নলয় সেইটো নলয় তাক লাগে সেই বেলুনটো আৰু মই দিয়া নাই কাৰণ এতিয়ালৈকে সেইটো বেলুন উঠাব পোৱা নাই আহা মোক ওচৰত আহা বেলুন ভাল লাগে মৰম লগা হয় আৰু এজনী আছে ভণ্টি মানে ইয়াৰ ভনীয়েক এজনী আছে মানে সৰুটো দাদাৰ থকা ছোৱালী এজনী আছে মানে মামাৰ ল'ৰা দুইটা তাইকো দেখোন তাই যদি আহে বেলুন 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 টাটা কৰি দিয়া চবকে টাটা কৰি দিয়া টাটা ফ্লাইং কিছ টানি দিয়া বুজিও পালা দেখিছে যা ব'লা লগ পাই আছো চাই থাকক ভিডিঅ'টো এইফালে চোৱা এইটো কি কেমেৰা ওলাইছা ফটো ভিডিঅ' কৰিছোঁ আৰু এয়া হৈছে মোৰ ভাগৰ সৰু দাদা ছোৱালীজনী মই যে কৈছিলোঁ অকণমান আগত আপোনালোকক আৰু এয়া হৈছে বা ল'ৰা আৰু welcome to TV Assamese girl. Like koriba subscribe sobe like koriba subscribe koriba aru bell icon press koriba aru etu hai aru ama birthday boy epic birthday boy ken are epic আমাৰ birthday boy এটা YouTube channel আছে দে epic boy বুলি মই লিংক টু ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে গৈ ক্লিক কৰি তাক সাবস্ক্ৰাইব কৰিব আৰু কি গেমৰ ভিডিঅ' বনায় হয় না নিজে কৈ দিয়া বা তোমাৰ চেনেলৰ নামটো কৈ দিয়া চেনেলটোৰ নামটো কৈ দিয়া epic boy আৰু ইয়া সাবস্ক্ৰাইব কৰিব কোৱা ক্লাছ কৰিছে কি সেই গেমৰ ভিডিঅ' বনাই মই তাৰ চেনেলৰ লিংকটো দি দিম আপোনালোকে গৈ তাত ক্লিক কৰি তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব উৎসাহিত হ'ব সৰু ল'ৰা কি গেমৰ ভিডিঅ' বনাই আৰু এয়া মোৰ দাদা ছোৱালী তাই খুব চাই আছে কিনো কৰি আছোঁ মোক পা এটা দি দিয়া মোক পা এটা দি দিয়া পা আৰু এটা দি দিয়া আৰু এটা পা দি দিয়া চবকে টাটা দি দিয়া চবকে টাটা দি দিয়া টাটা কৈ দিয়া টাটা কৈ দিয়া কোৱা টাটা কোৱা টাটা কোৱা তাই এতিয়া ক'বলৈ লাজ কৰিছে খুব কয় টাটা কয় বাই বাই কয় তাৰপৰা কয় চিউ মুখত এটা দুটাকৈ শব্দবোৰ ফুটিছে নহয় শুনি ভাল লাগে সিহঁতৰ আপোনালোকে কোনে কোনে নাই খোৱা
অলপ অলপকৈ খোজকাঢ়ি আহিব যে তাৰপিছত কি আছে অ' এইটো শুন না ইয়াত চবেই ভাত খাই আছে এতিয়া মই দেখাইছোঁ অ'কে বাৰ্থডে হৈ আছে বহুতে কথা পতা নাই কিন্তু এতিয়া আহিলে অকণমান কথা পাতিম না আপোনালোকৰ আগত কি কথা পাতিব কওক আজি কেনেকুৱা লাগিছে বাৰ্থডে বাৰ্থডে বয় গাত তাতেই নাই কেমেৰা ওচৰলৈ আহিবলৈ অকণমান লাজ কৰে একো নহয় বহুতে কথা পতা নাই আহিলোঁ ইয়াত কাম হৈ আছে মই আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই কিন্তু অলপ অলপ দেখুৱাইছোঁ আপোনালোকৰ ভাল লাগিব World Part 3 মানে World Part 2 বাৰ্থডে ভাগৰ আজি তুমি বাৰ্থডে 1 2 এনেকৈ কৈ আছে মই এটাই বনাইছোঁ এতিয়ালৈকেতো এটাই হৈ আছে নাজানো এডিটিং কৰিলে হয়তো পাৰ্ট 2 হ'ব পাৰে আৰু 15 মিনিটৰ ওপৰত হ'লে মই পাৰ্ট 2 আনিম আৰু যদি 15 মিনিটৰ তলত হয় তেন্তে মই পাৰ্ট 1 কৰি মানে এটা পাৰ্টতে থাকিব নাই জানো এতিয়া তুমি ভাত 15 মিনিট কৈছা লোকে মানে আমাৰ এপিকে 40 মিনিটৰ ভিডিঅ' বনাই তুমি আকৌ 15 মিনিট কিয় বনাবা মোক এই ভিডিঅ'টো 3 লাখ লাইক লাগে 3 লাখ লাইক ও মাই গড 3 লাখ লাইক তুমি প্লে বাটন সিলভাৰ প্লে বাটন কি সব প্লে বাটন মাৰিবা লুবি প্লে বাটন লিখে শুনিলে 3 লাখ লাইক লাগে মই এইটো ভিডিঅ'ত ঠিক আছে এনেকৈ দেখাই আছোঁ আপোনালোকক অলপ অলপ ভিডিঅ' ক্লিপছ কৰি আপোনালোকক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই কিন্তু যিখিনি দেখুৱাই আছোঁ তাতে আপোনালোকে এনজয় কৰিব বুলি ভাবিছোঁ কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' এটা মই ফাৰ্ষ্ট বনাইছোঁ অ'কে ঠিক আছে মই অকণমান ওপৰলৈ আহিছোঁ আপোনালোকৰ লগত কথাকৈ পাতোঁ ভয় নাখাব বেছি কথা নাপাতোঁ এনেই অকণমান পাতিম কাৰণ বেছি কথা পাতিলেও ব্লগটো দীঘল হৈ যাব আৰু চাই লওঁ কেনেকৈ কি দেখুৱাব পাৰোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাজানো কেনেকুৱা লাগিব কাৰণ মই চেষ্টাহে কৰিছোঁ অলপ অলপ ক্লিপছ লৈ পেলাই আপোনালোকক দেখুৱাবলৈ ভিডিঅ' ক্লিপছবিলাক কাৰণ ভালদৰে এনেকৈ চবৰে সন্মুখত কেমেৰাটো লৈ কথাখিনি কৈ থাকিব পৰা মানে সুবিধাটো হৈ থকা নাই কাৰণ মানুহ কম যিহেতু ঘৰৰ মানুহখিনিয়ে আমি নিজে লাগি ভাগি সকলোৱে কৰিছোঁ সেইবাবে ভাত বাঢ়ি দিয়াৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ কাম আমি সকলোৱে মিলি কৰিছোঁ কাৰণ বাহিৰৰ মানুহ নাই যেতিয়া মানে অকল ঘৰৰ মানুহখিনিৰ মাজতে সেইটো আমি কৰিব লাগিব মানুহ কম যিহেতুকে সেইবাবে মই দেখুৱাব পৰা নাই ভালদৰে তথাপিতো যিখিনি পাৰিছোঁ সেয়া দেখুৱাইছোঁ আই হোপ আপোনালোকৰ ভাল লাগিব ঠিক আছে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিব জনাব নাপাহৰিব আৰু বিশেষ একো দেখুৱাব নোৱাৰিলোঁ শেষত মই কেইখনমান ফটো আপোনালোকক দেখুৱাইছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ